Ho ho! নমস্কাৰ আৰু স্বাগতম জনাইছোঁ পাৰ্ট ছেক্টৰলৈ অন্য এটা ভিডিঅ'লৈ। তো আজি থাম্বনেইলত দেখিছে একিনেটৰক সুধিম মই আজি যে ডিম্পুৰ এখন হয় মানে চৰি একিনেটৰত আজি ফাইন কৰিম যে ডিম্পুৰক ফাইন কৰিব পাৰে নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাক ফাইন কৰিব পাৰে নোৱাৰে। চাব বিচাৰিম যে একিনেটৰে বিচাৰি পায় নে নাপায় আমাৰ এই মহান চেলিব্ৰিটিসকলক। লেটছ গো। चलो भाई देखो अब मैं क्या करता हूँ। তো এইটো হৈছে একিনেটৰ বুঢ়তো আৰু এই আমাক আজি ফাইন কৰি হ'ব যে এই মানে কোন হয় ফাইন কৰিম। লেটছ প্লে মানে প্লেটো কণ্টিনিউ কৰি দিওঁ প্লে। আৰু ফাৰ্ষ্টতে আমি বিচাৰিম আমি হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ CM চাহাবক বিচাৰিম। তো ইয়াতে তাৰমানে ইয়াতে কি হয় মই আকৌ ক'ব নালাগে যে মই হিমন্ত বিচাৰিম, মই এটা মানে ইয়াত ই প্ৰশ্ন সুধি থাকিব কিছুমান চাওক লাহে একিনেটৰ ওপৰত। তো ফাৰ্ষ্ট বুলি লাহে প্ৰশ্ন লাহে আছে ভাবিছোঁ যে একিনেটৰ ডাঙৰীয়া। তো অলপমান ইণ্ডিয়ান লুকো আছে আৰু এই জিন বুলি যে কয় জিন লুকক। তো লেটছ ফাইণ্ড আউট হিমন্ত বিশ্ব শৰ্মা। ইজ ইয়ৰ কেৰেক্টাৰ ফেমাছ বিকজ অফ ইউটিউব? ন' মানে ইউটিউবত ফেমাছ নহয়, পলিটিক্সৰ কাৰণে হয়, পলিটিক্সৰ। ইজ ইয়ৰ কেৰেক্টাৰ ইজ এ মেল? য়েছ অফক'ৰ্ছ। ডাজ ইয়ৰ কেৰেক্টাৰ হেভ স্পেচিয়েল পাৱাৰ্ছ মানে কি জন্মগতটো নহয় কিন্তু গোটেই অসমান হিলোৱা তাকত আছে, তাৰ গোটেই ভাৰত হিলোৱা তাকত আছে। তো কিন্তু এইটো চাগে মোৰ আণ্ডাৰ স্পেচিয়েল পাৱাৰ যিহেতু তাৰ শৰীৰত নাই তো ন'। ইজ ইয়ৰ কেৰেক্টাৰ মেৰিড? য়েছ, মামী আছে আমাৰ মামী ৰিনিকি ফুয়া। ইজ ইয়ৰ কেৰেক্টাৰ এ স্পৰ্টছ? মামাই খেলা খেলিছিল নেকি? নাই মামাই পলিটিচিয়ান ক'ত খেলা খেলে? ন' অ' চৰি ন' এইটো ন' হৈ গ'ল। ইজ ইয়ৰ কেৰেক্টাৰ এ হিন্দু? য়েছ অফক'ৰ্ছ, বিজেপিৰ বাৰু হিন্দু হ'বই অফক'ৰ্ছ। ইজ ইয়ৰ কেৰেক্টাৰ্ছ ফ্ৰেণ্ডছ নেমছ? নাপেট ন' থাকিব পাৰে কোনোবা মামাৰ। ডাজ ইয়ৰ কেৰেক্টাৰ হেভ টেটুছ? মামাৰ তো টেটু নাই। ইজ ইয়ৰ কেৰেক্টাৰ দ্য ফেচ অফ ইউজিং কৰ্ণ? আই ডোণ্ট ন' কি বস্তু জানো এনেকৈ মানে সুধিব প্ৰশ্নটো অলপ স্কিপ তাতে মানে ফাৰ্ষ্ট কৰি ল'লোঁ মই দেখাইছোঁ। ইজ ইয়ৰ কেৰেক্টাৰ লিংক উইথ দ্য ন' ভাই ন' কেৰেক্টাৰ প্লেন নহয় আমাৰ মামা ন' IPL নেখালে। ইজ ইয়ৰ কেৰেক্টাৰ ফ্ৰম আফটাৰ ন' তাকে ফুটবলাৰ ন' আৰে ভাই আঠশ বছৰ আগৰ কেনেকৈ কেৰেক্টাৰ হ'ব ভাই। ইজ ইয়ৰ কেৰেক্টাৰ এন এক্টৰ? য়েছ মামাই মই জটিল জানো এখন মানে চিনেমা আছিল একদম সৰুতে দেখিব আছিল হাতী মেৰি চাই দেখিব পাৰিব। তো য়েছ মামাই একদম এক্টৰ। ইজ ইয়ৰ কেৰেক্টাৰ চাউথ ইণ্ডিয়া নৰ্থ ইষ্ট ইণ্ডিয়া? ইজ ইয়ৰ কেৰেক্টাৰ মেৰিড ন' আমি বলি ট্ৰেক্টিছ নহয় বাপৰে। ডাজ ইয়ৰ কেৰেক্টাৰ হোৱাইট ইন মুভি? আৰে মামাই ক'ত মুভি কৰে মামাই পলিটিচিয়ান ভাই। ডাজ ইয়ৰ কেৰেক্টাৰ ন' নাই কি নাই গমে বনাইছে আমাক কাক বিচাৰিছোঁ গমে বনাই। ইজ ইয়ৰ কেৰেক্টাৰ লিংক টু কমেডি? চাবলৈ কি কমেডিৰ লগত লিংক আছে ন ভাই মাৰাঠী নহয়। ইজ ইয়ৰ কেৰেক্টাৰ্ছ ফাদাৰ ফেমাছ? ফাদাৰটো ফেমাছ নহয়, মামাই ফেমাছ হয়, আমাৰ ক'ত দেউতা ফেমাছ ন' ব্ৰ' ন' ডেইলি নহয় অসমৰ হয় অসমৰ। ইজ ইয়ৰ কেৰেক্টাৰ এই ডাইন'ছৰ? আমাক ডাইন'ছৰ যেন লাগে নেকি ভাই? চৰি আমাৰ যদি ভিডিঅ'টোত কিবা কাৰণত মানে ভাইৰেল চাইল হৈ গ'ল মই আৰু চাইলে দম ন' অফক'ৰ্ছ ন'। ডাজ ইয়ৰ কেৰেক্টাৰ প্লে ন' ভাই মামা চিন্তা আছে। ইজ ইয়ৰ কেৰেক্টাৰ লিংক উইথ মিউজিক? ন'। ডিড ইয়ৰ কেৰেক্টাৰ বট নহয় ভাই মানুহ হয়। ইজ ইয়ৰ কেৰেক্টাৰ ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া? য়েছ এইটো হয় অফক'ৰ্ছ নৰ্থ ইষ্ট ইণ্ডিয়া। এইবাৰ লাইন হৈছে হেজ ইয়ৰ কেৰেক্টাৰ এভাৰ বিন দ্য চিফ মিনিষ্টাৰ অফ এ ষ্টেট? য়েছ ব্ৰ' য়েছ অফক'ৰ্ছ মামা অসমৰ চিফ মিনিষ্টাৰ হয়। তো য়েছ ফাইনেলি মানে 40-50টা প্ৰশ্ন সোধাৰ পিছত চাবলৈ মামা ফাইনেলি মামা আহি গ'ল। তই সেইদিনাতে পাৰিছে তো মানে যদিও অলপ টাইম লাগিছে কিন্তু পাৰিছে। য়েছ এইকেইদিনতে গেছ কৰিব পাৰে মানে ইয়াৰ ফটোখন চাওক মানে এনেকুৱা হৈছে পাৰোঁ বাপা বাহাদুৰ খেল এই চিষ্টেম। বাহাদুৰ খেল নহয় বাপা বহুত প্ৰশ্ন হৈছে তই। য়েছ হিমন্ত বিশ্ব শৰ্মা এছাম CM? য়েছ গ্ৰেট হৈ গ'ল। তো প্ৰথমজনকতো সুধিলোঁ। এইবাৰ আমি মানে ভিডিঅ'টো ছেকেণ্ড পাৰ্টলৈ যাম। ছেকেণ্ড পাৰ্ট মানে এইবাৰ চাম আমি জুবিন গাৰ্গক। ডিম্পু বৰুৱাক বুলি ভাবিছিলোঁ কিন্তু ডিম্পু বৰুৱাক নহয় জুবিন গাৰ্গক চাম। এইবাৰ আহি পাইছোঁ জনক বিচাৰিবলৈ। এইখিনিতে কেনে কাম কৰে নাজানো কিন্তু এটা কথা জানো যে চুলিখিনি কাটিব লগা কাটিম লাহে কাটিম বাকী ৰুচি নহওক এইখিনিতৰ। লেটছ ফাইণ্ড আউট কে প্লে এগেইন। লোডিং হৈছে
তো এইবাৰ আকৌ এবাৰ নতুনকৈ এইবাৰ বিচাৰিম জুবিন গাৰ্গক তো জুবিন গাৰ্গক যোনে ভাল পায় সকলোৱে জয় জুবিন দা বুলি লিখক নহবা জয় অসম বুলি লিখক আৰু জুবিন দাৰ কি গান আপোনালোকৰ মনৰ মুখত মানে এনি টাইম চলি থাকে সেই গানটো কমেণ্ট কৰি জনাব ডিড ইয়ৰ কেৰেক্টাৰ হেভ এ ৱাইফ য়েছ মামাৰ কি কয় আমাৰ দাদাৰ জুবিন দাৰ বৌ আছে অলপ টাইম লগাইছে এইবাৰ জুবিন Does your character play in movie? Yes, Mama. Jubin da movie গান এগুলা করে ফেমাস হয় is a Muslim no bro no he's not Muslim he's a Hindu does your character act in Hindi films acting নয় গান গাইছিল কিন্তু acting কৰা নাই তো probably মাৰি দিও কাৰণ গানটো গাইছিল কিন্তু এক্টিংও মানে এনেই আছিল ভিডিঅ'টোত একো এজেন এডিটৰ ক্ৰিছ চিনেমাখনৰ ক্ৰিছ নে কি আছিল এখন তো সেইখন চিনেমাত আছিল গানটোত এবাৰ হৈছিল নমাক তো চৰি জুবিন দাক ইজ ইয়ৰ কেৰেক্টাৰ ফ্ৰম সাউথ ইণ্ডিয়ান নহয় ইজ ইয়ৰ কেৰেক্টাৰ মেৰিড টু এ মেৰিড ডক্টৰ কৰা নাই ইজ ইয়ৰ কেৰেক্টাৰ এ কমেডিয়ান নহয় ছিংগাৰ ইয়েছ ছিংগাৰ ইজ ইয়ৰ কেৰেক্টাৰ এ ৰেপাৰ মই জানা জুবিন দাৰ ৰেপ গান কিন্তু নকলে নাই চাগে থাকিব পাৰে চৰি আছে জনাব যদি আছে কমেণ্ট কৰি জনাব কিন্তু মই জানাত নাই তো I don't know. Does your character elder brother if because no pride? Because much winter is your character in NBA better. Is your character a rap? Some no rap, some na guy. Does your character have? No, oh no, he's an Assamese singer. You know. Is your character's dog female? Winter ka dog so kasi ni. Nasan mo pwede? Mo nasan mo? Asa comment ko sa kanila ba? Mo man I don't know. Is your character from Mumbai? No, bro. He's in Assamese. Does your character play guitar? Yes. I can guitar বলে জানাই আমি বজাই থাকে. Does your character often? Is your character from a book series? No, book series no. Is your character Indian? Yeah, he's Indian. They're from Assam. Yes, Assam. Line. এখন তো লাইন আহিছে. Is your character alcoholic? অলপ খাই কিন্তু হেভিলি alcoholic ডাইৰেক্ট কোন নৰে কিন্তু খাওতো খাই. সবই তো হাই is your character a power engine হয় ভাই is your notice yes আই গল জুবিনদা সবরে জুবিনদা তো জুবিন কমেন্ট আকৌ কৰিবা শুনছেন একবাৰ কৰিছে আকৌ জয় জুবিনদা কাৰণ জুবিনদা এখানে ধৰে পাই গৈছে আৰু এইবাৰ তো বেছি এইবাৰ মাত্ৰ এবাৰ মানে বেছিবাৰ লাগা নাই কিন্তু বেছি সেইবাৰ 41 বাৰ কোৱাৰ পিছত মানে পাৰিছিল যে হয় মামাক বিচাৰি পাইছিল কিন্তু এবাৰ বেছিবাৰ নালাগিল তথাপিও গ্ৰেট ড্ৰেছিং ৰাইট ওৱান মোৰ টাইম তো জুবিন গাৰ্গ ছিংগাৰ এক্টৰ অলৰেডি প্লেড আৰু মই কওঁ মই সোধাৰ আগতে মানে এইখিনিতে মই সোধাৰ আগতে 6229 টাইম মানে জুবিন গাৰ্গক বিচাৰিছিল এইখিনিতৰত তো লাষ্ট প্লেড 2024 মই চাগে লাষ্টটো তো লাষ্ট মইতো কাৰণ এইমাত্ৰ চাইছোঁ কি মাত্ৰ তো জুবিন গাৰ্গক বিচাৰি পাইছে এই দুটা আজি মই বিচাৰিলোঁ তো আৰু যদি এই পাৰ্টটো ভাল লাগিছে এইখিনিতৰৰ মানে এইটো চিৰিজ তো আকৌ কমেণ্ট কৰি একবাৰ জনাব যে এইখিনিতৰে কিন্তু হেছটেগ এইখিনিতৰ বুলি কমেণ্টত জনাব আৰু নেক্সট পাৰ্টটো সোনকালে আহিব আৰু মই এটা বেলেগ প্লেনিং কৰিছোঁ সোনকালে ভিডিঅ' আহিব অ'কে মানে ভিডিঅ'টো মানে অলপমান মানে সেই মানে লেগৈ মাথাটো মোৰ তো সাবস্ক্ৰাইব কৰিব চেনেলটো সাবস্ক্ৰাইব লাইক আৰু কমেণ্ট মানে ভিডিঅ'টোত কমেণ্ট লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব তো মোৰ ভিডিঅ'ছবিলাক মানে পাই থাকিব আৰু আগৰ যিমান ভিডিঅ' বনাওঁ সেইবোৰ পাবৰ কাৰণে আৰু যদি মামাক আমি ভাল পায় জয় অসম বুলি লিখিব জয় অসম বুলিতো লিখিবই তো যদি মামাক ভাল পায় তো লিখিব মামা জিন্দাবাদ আৰু যদি জুবিন দাক ভাল পায় তো জয় জুবিন দা লিখিব আৰু যদি সেইটো নালাগে জয় অসম বুলিতো লিখিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট সাবস্ক্ৰাইব মই দেখাব লাগিব আপোনালোকৰ লাইকটো